ৱেলকাম টু মাই ইউটিউব চেনেল। মই পৰিস্মিতাৰ পুনৰ এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকে চাগে মোৰ প্লেটখন দেখি গম পালেই মই কি বনাম। মই আজি গাহৰি বনাম বুলি ভাবিছোঁ। মই ভাবিলোঁ মইনো কেনেকৈ বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহুতে বহুত ধৰণে বনাই খায়, তাৰে ভিতৰত ময়ো বাৰু কেতিয়াবা ট্ৰাই কৰোঁ। খালী মই হ'ল আজিনো কেনেকৈ বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো গাহৰিৰ কাৰণে মই বহুত কমেই গাহৰি লৈছোঁ, কাৰণ ঘৰত চবেই নাখায়। তো তাৰ কাৰণে মই এতিয়া লৈছোঁ নিমখ। এয়া নিমখখিনি চাগে প্লেটখন অকণ মিক্স হৈ গৈছে, আপোনালোকে দেখিছেনে জানো। এইখিনি নিমখখিনি, তাৰপৰা যিখিনি আমি লং আৰু ইলাইচি পিচি লৈছিলোঁ সেইখিনিতো আপোনালোকে জানেই আৰু চবতে দিওঁৱেই। তাৰপৰা ধনিয়া আৰু জিৰা যিখিনি ঘৰতে পিচি লোৱা, তাৰপৰা আৰু কালাৰ মিৰ্চ, যিটো ৰেড চিলি কাশ্মীৰী মিৰ্চটো কালাৰৰ কাৰণে, তাৰপৰা বিলাহী দুটা, আদা নহৰু পিচি লোৱা, পিঁয়াজ দুটা, হালধি আৰু জলকীয়া দুটা, আৰু মই নগা ধনিয়া পাত লৈছিলোঁ যিটো আপোনালোকক দেখাবলৈ নহ'ল। তাৰপৰা কেৰাহীখন গৰম হ'বলৈ দি তাত মই মিঠাতেল খুব কমেই দিছোঁ দেই। আপোনালোকে দেখিছে এই মাংস মানে যিমানখিনি মাংসৰ পৰিমাণ তাতকৈ তেলটো অকণমান কম দিছোঁ। তাৰপৰা তাত মই পিঁয়াজ দি দিম, পিঁয়াজখিনি অকণমান দিম। তাৰপৰা অকণমান দি প্ৰথম মাংসটো মই ফ্ৰাই কৰি ল'ম পিঁয়াজখিনি অকণমানতে। তাৰপৰা ধুনীয়াকৈ গোটেইখিনি লৰা পিঁয়াজখিনি বহুত ফুটিছে বাৰু, কাৰণ কেলৈ অকণমান হেতাখনত পানীৰ দৰে লাগি আছিলে, সেইকাৰণে সেইখন লগাই দিয়াৰ লগে লগে অলপ ফুটিছে। তাৰপৰা ধুনীয়াকৈ এইখিনি অকণমান ৰঙা হ'বলৈ দিম। মই ৩-৪ টুকুৰামান পিঁয়াজ দিছোঁ, গোটেইখিনি দি দিয়া নাই। সেইখিনি লাহে লাহে লৰাই দিম। আপোনালোকেও জনাবচোন আপোনালোকে কেনেনো ট্ৰাই কৰে, মোকো কেতিয়াবা শ্বেয়াৰ কৰিব। তাৰপৰা মই গাহৰিখিনি যিখিনি মই প্লেটখনত উলিয়াই লৈছিলোঁ সেইখিনি দি দিছোঁ। সেইখিনি দি মেলি ধুনীয়াকৈ গোটেইখিনি লৰাই ল'ম, যাতে গোটেইখিনি তেলটোত মিক্স হৈ যায়। তাৰপৰা দেখিছে ন ধুনীয়াকৈ তেলটো ওলাইছে লাহে লাহে। তাত মই অকণমান নিমখ দি দিম, যাতে মানে মাংসটো তেল আৰু ওলাই যায়। নিমখ দি দিয়াৰ লগে লগে তেলটো বেছি ওলাই বুলি কয়। এই তেলতে মই গোটেই বস্তুখিনি বনাম। তাৰপৰা অকণমান সময় মই ঢাকনাখন দি দিম, যাতে ধুনীয়াকৈ বস্তুটো আৰু অলপ তেল ওলাই যায়। তাৰপৰা এয়া ঢাকনাখন দিয়াৰ পিছত মাংসটো অকণমান ৰঙা হৈছে, দেখিছেই পিঁয়াজটো ৰঙা পৰোঁতে আপোনালোকে গম পাইছেই চাগে। তাৰপৰা ধুনীয়াকৈ মাংসটো ৰঙা হৈ গৈছে লাহে লাহে, খালি লৰাইছোঁ যাতে মানে বস্তুটো তেলত লাগি নধৰে। তাৰপৰা ইয়াত মই দি দিম আলুখিনি, মানে আলু বইল কৰি থৈছিলোঁ মই, আপোনালোকক দেখুওৱা নাই। খালি মই আলু দি বনাম, কাৰণ ঘৰত মাংসৰ লগত আলুটো বিচাৰে, সেইকাৰণে মই এনেকৈ কৰি আলুকেইডোখৰ বইল কৰি লৈছিলোঁ। তাৰপৰা আলুখিনি মই দি দিছোঁ। আলু মই 3টা দিছোঁ, যিহেতু মানে মাংস এডোখৰ হ'লেও আলু 3ডোখৰমান হ'লে ভাতটো মানে হৈ যায় আৰু খাব পাৰি। তাৰপৰা এনেকৈ কৰি ধুনীয়াকৈ গোটেইখিনি লৰাই ল'লোঁ, অকণমান ঢাকি লৈছোঁ। ঢাকাৰ পিছত দেখিছে ন ধুনীয়াকৈ তেল ওলাই গৈ আছে মাংসটোৰ পৰা, কাৰণ গাহৰি মাংস জানেই কিমান তেল ওলায়। মই বাৰু গাহৰি বইল কৰি লৈছিলোঁ, বইল কৰি নল'লেও বাৰু তেলটো আৰু বেছি ওলায়, খালি আমাৰ ঘৰত বইল কৰি খাবই লাগে। তাৰপৰা ধুনীয়াকৈ গোটেইখিনি মই লৰাই লৈছোঁ। একো মই এতিয়ালৈকে মছলা দিয়া নাই, এতিয়া লাহে লাহে দিম আৰু গোটেইখিনি আধা সিজাৰ পিছত। তাৰপৰা ঢাকনিখন দি মেলি তেলটো জোখতকৈ বহুত বেছি ওলাইছে, সেইকাৰণে মই ইয়াত এতিয়া দি দিম পিঁয়াজখিনি। মোৰ নগা ধনিয়া পাত পৰি গ'ল, একো নহয় বাৰু, ইয়াতে মই ধুনীয়াকৈ দি থৈ দিম পিঁয়াজ। তাৰপৰা যিখিনি মই পিঁয়াজ দুটা কাটি লৈছিলোঁ, অকণমানহে মই দিছিলোঁ যিহেতু, বাকী গোটেইখিনি মই দি দিম। তাৰপৰা জলকীয়া যি দুটা কাটি লৈছিলোঁ সেই দুটা, আৰু বিলাহী যি দুটা আছিলে, তাৰপৰা অকণমান নিমখ দি গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ ল'বলৈ দিম, যাতে গোটেইখিনি তেলত মিক্স হৈ ধুনীয়াকৈ সিজিবলৈ আৰম্ভ কৰে। তাৰপৰা লাহে লাহে গোটেইখিনি মই লৈ ল'ম, কাৰণ কেলৈ আলুকেইডোখৰ বইল কৰা যিহেতু, নহ'লে আলুকেইডোখৰ ভাঙি থকাৰ চান্স থাকে, আৰু আলুকেইডোখৰ ভাঙি গ'লে জোলটোত মিক্স হৈ যাব। সেইকাৰণে মই এনেকৈয়ে কৰি অলপ সময় লৰাই ধুনীয়াকৈ ঢাকি দিলোঁ। ঢাকি দিয়াৰ পিছত এয়া দেখিছে অকণমান সিজাৰ দৰে হৈ পৰিছে। আকৌ মই এইখিনি ধুনীয়াকৈ লৰাই ল'ম। এতিয়া মই ইয়াত গোটেইখিনি লৰাই ইয়াত মছলাখিনি দিবলৈ ষ্টাৰ্ট কৰি ল'ম। ইয়াত মই প্ৰথমতে হালধি দি দিছোঁ। হালধিখিনি দি অকণমান এনেই মিক্স কৰি ল'ম, কাৰণ হালধিটো নহ'লে কেঁচা টেষ্টটো আহি যাব, গোন্ধাব মানে, সেইকাৰণে মই এনেকৈ কৰি লৈছোঁ। তাৰপৰা ইয়াত দি দিম মই যিখিনি মছলা, গৰম মছলা আছিলে, কাশ্মীৰ মিৰ্চ, তাৰপৰা জিৰা ধনিয়া পিচি লোৱা, তাৰপৰা নহৰু, যিখিনি লং ইলাইচি, সেইখিনি গোটেইখিনি এনেকৈ মই মিক্স কৰি ল'ম। তাৰপৰা দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ মই গোটেইখিনি মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত এইখিনি অকণমান সময় এনেকৈ কৰি মিক্স কৰি সিজিব দিম। এয়া দেখিছে কি ধুনীয়া কালাৰ হৈছে। তাত মই পানী দি দিম। এতিয়া পানী দি মেলি এইখিনি উতলিব দিম, যাতে গোটেই মছলাটো ধুনীয়াকৈ সোমাই যায় মাংসটোৰ ভিতৰত। আপোনালোকে নিজৰ সোৱাদ অনুসৰি জ্বলা দিবও পাৰে, জলকীয়াটো সেইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। তাৰপৰা অলপ সময় ঢাকি উতলাৰ পিছত এয়া দেখিছে কি ধুনীয়া কালাৰ হৈ পৰিছে। কালাৰটো বাৰু য়েল্ল' টাইপ দেখিছে, খালি অকণমান বিলাহীৰ কাৰণে ৰঙা টেষ্টটো আহিছে। তাৰপৰা এয়া মোৰ মাংসখিনি
90% ৰেডি হৈ গ'ল। তাত মই এতিয়া যিখিনি নগা ধনিয়া পাতখিনি মানে যিটো আমি মান ধনিয়া বুলি কওঁ অসমীয়াত, সেইটো মই দি দিলোঁ। সেইটো দিয়াৰ পিছত অকণমান সময় এনেই উতলিব দিলোঁ। তাৰপৰা উতলাৰ পিছত এয়া দেখিছে কালাৰটো আৰু মই তাত আদা নহৰুও দিছোঁ জলকীয়াৰ লগত পিচি, খালি দেখাবলৈ নহ'ল খকা শুনাতে। তাৰপৰা এয়া মোৰ মাংসটো ৰেডি হৈ গ'ল, যিটো মই আপোনালোকক বাতিত ধুনীয়াকৈ উলিয়াই দেখাইছোঁ। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰিব মই যিদৰে বনাই খাইছোঁ। আৰু যদি ভাল লাগিলে তেন্তে মোক জনাব কমেণ্টত। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই মোৰ ৰেচিপিবোৰ, পাৰিলে সেইকেইটাও চাব আৰু কেনেকুৱা পালে জনাব। আপোনালোকৰ লগত যদি কিবা নিউ টিপছ আছে তেন্তে মোকো ৰেচিপি দিব, যাতে ময়ো আপোনালোকৰ পৰা ট্ৰাই কৰিব পাৰোঁ। কাৰণ কেলৈ ময়ো ইমান এক্সপাৰ্ট নহয়, মই যেনেকৈ বনাই খাওঁ ময়ো ভাবোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইকাৰণে মই এনেকৈ ট্ৰাই কৰি আছোঁ লাহে লাহে, যাতে আপোনালোকৰ লগতো মই যিবোৰ মাৰ পৰা শিকিছোঁ সেইবোৰ আপোনালোকৰ শ্বেয়াৰ কৰিব